জীৱনটো বৰ সৰল। এই জীৱনটো জটিল কৰি নুতুলিবা। ক'ৰবাত যদি যাবলৈ মন গৈছে নিজৰ মতে যোৱা, ক'ৰবাত কিবা এটা খাবলৈ মন গৈছে লোকৰ কথা নাভাবি খোৱা। কাকো তোমাৰ জীৱনক লৈ কিবা এটা ক'বলৈ সেইখিনি অধিকাৰ নিদিবা। এই স্বাৰ্থপৰ পৃথিৱীখনত তোমাৰ ভাল হোৱাটো খুব কম মানুহে বিচাৰিব। ভগৱানক বিশ্বাস ৰাখা, জীৱন আগুৱাই যোৱা। কেতিয়াবা কাৰোবাক সুযোগ পালে অকণমান সহায় কৰা, আৰু কাৰোবাক কেতিয়াবা অকণমান হাঁহি বিৰিঙাবলৈ অকণমান কিবা এটা সহায় কৰা, আৰু লগতে কেতিয়াবা নিজেও মুকলিকৈ হাঁহা। দেখিবা চব ভাল হ'ব আৰু কোনেও তোমাক বেয়াকৈ ক'বলৈ সুবিধা নাপাব। আচলতে নিজৰ মনটো নিজে ষ্ট্ৰং কৰিলে আগুৱাই যাব পাৰিবা।